কিন্তু থাকিলেও আমনি নালাগিব ৰাইজ ইমানেই ধুনীয়া মানে কি ক'ম আৰু আজি আমি আহিছোঁ চেৰাপুঞ্জীৰ স্কাই পাৰ্কত আৰু ইমান ধুনীয়া ভিউজ সম্পূৰ্ণ ভিডিঅ'টো চাব তেতিয়া গম পাব যে ইমান ধুনীয়া এটা ভিউ আচলতে আৰু গাইডো আছে দেই ইয়াত নমস্কাৰ ৰাইজ আজি বলক মোৰ লগত যাওঁ চেৰাপুঞ্জীত থকা এখন ধুনীয়া পাৰ্কলৈ যিখন পাৰ্কৰ ভিতৰতেই আছে 10টাতকৈও বেছি সৰু ডাঙৰ ৱাটাৰফল লগতে কাঠ আৰু বাঁহেৰে নিৰ্মিত ওলমা দলং ট্ৰি হাউচ নেচাৰেল ছুইমিং পুল আৰু দেখিবলৈ পাব হাজাৰ হাজাৰ পখিলা আৰু আছে 3টাতকৈও বেছি ভিউ পইণ্ট এই পাৰ্কখন আছে চেৰাপুঞ্জীৰ চহৰাত যাৰ নাম হৈছে স্কাই পাৰ্ক এই পাৰ্কখনত প্ৰৱেশ কৰিবৰ বাবে টিকটৰ মূল্য হৈছে পাৰ পাৰ্চন 100 ৰুপিজ 100 টকাকৈ আপুনি দিব লাগিব আৰু সেই প্ৰৱেশ মূল্যতে আপোনালোকৰ গাইডৰ চাৰ্জটো সোমাই থাকে মানে গাইডৰ কাৰণে এক্সট্ৰাকৈ একো টকা দিব নালাগে আপুনি অকলশৰে গ'লেও আপোনাক গাইড দিব দুজন গ'লেও দিব গ্ৰুপত গ'লেও দিব আৰু সেই গাইডজনে আপোনাক সম্পূৰ্ণ পাৰ্কখন দেখুৱাব আৰু এই পাৰ্কখনত মাত্ৰ 1-2 ঘণ্টাত আপুনি চাই শেষ কৰিব নোৱাৰে এখন ডাঙৰ মানে প্ৰকাণ্ড পাহাৰ আৰু সেই পাহাৰখনতে এই সকলোবিলাক আছে ৱাটাৰফল আছে ট্ৰি হাউচ আছে মানে কি নাই চব আছে আৰু বাঁহেৰে বনাই থোৱা ইমান দলং আছে নহয় আপুনি মাত্ৰ বাঁহ আৰু কাঠেৰে বনোৱা দলঙতেই খোজকাঢ়ি থাকিব লাগিব আৰু ইমান ধুনীয়া আচলতে মানে কি ক'ম আপোনাৰ 100 টকা যে দিছে সেই 100 টকাটো পূৰা উচুল হৈ যাব মানে পেচা উচুল বুলি কৈছে ঠিক তেনেকুৱা এটা জেগা আৰু মই গৈছিলোঁ মনচুন টাইমত বৰষুণ দি আছিল আৰু দেখিছে আৰু ছাতি তাতি লৈ এনেদৰে ঘূৰি আছোঁ চিপচিপীয়া বৰষুণ প্ৰথমে দি আছিল আৰু পাছলৈ বাৰু বহুত হেভি বৰষুণ দিলেগৈ এনেদৰে বৰষুণত পিছল বাটেদি গৈ আছোঁ আপোনালোকে তালৈ গ'লে কিন্তু ভালদৰে জোতা চেণ্ডেল একেবাৰে কমফৰ্টেবল লৈ যাব আৰু তেনেদৰে সাজপাৰো কৰি যাব কাৰণ বহুত ডাঙৰ এৰিয়া হয় এই পাৰ্কখন এক্সপ্ল'ৰ কৰোঁতে গোটেই দিনটো গুচি যাব যদিহে আপুনি ছুইমিং কৰোঁ বুলি ভাবে সাঁতোৰো বুলি ভাবে তেনেহ'লেতো ক'বই নালাগে ইমান ধুনীয়া ধুনীয়া স্পট আছে নহয় কি ক'ম মানে আৰু এনেদৰে গৈ গৈ দেখিছেই নহয় এইখিনি কুলু নিজৰা এনেদৰে বৈ আহিছে ইয়াৰ ওপৰেদিও আপুনি যাব পাৰিব আৰু ইয়াৰ আগতো বহুত ডাঙৰ ডাঙৰ ৱাটাৰফলো আছে লগতে আছে ভিউ পইণ্ট নিজৰাৰ কুলু শব্দ চৰাই চিৰিকটিৰ মাত পখিলা আৰু চাৰিওফালে কুঁৱলীয়া আৱৰা পৰিৱেশৰ মাজেৰে যেতিয়া এনেদৰে আগবাঢ়ি গৈ আছোঁ তেতিয়া একদমেই লগা নাছিল যে ইমান ডাঙৰ এটা পাহাৰ বগাই আছোঁ সন্মুখলৈ যিমানেই আগবাঢ়িছোঁ যিমানেই গৈ আছোঁ দেখিছোঁ মানে প্ৰকৃতিৰ এক অনন্য ৰূপ কুঁৱলী ফালি এনেদৰে গৈ যেতিয়া মাজভাগ পাইছোঁ আৰু ঘূৰি চাইছোঁ তেতিয়াহে গম পাইছোঁ বহুত ডাঙৰ পাহাৰ এটা কিন্তু পাৰ কৰি আহিছোঁ দেই তথাপিও অকণমানো না ভাগৰ লাগিছে নে পিয়াহ লাগিছে নে আমনি লাগিছে আৰু আগবাঢ়ি যাবলৈহে দেখোন মন গৈ আছে এয়া গৈ পালোগৈ প্ৰথমটো ভিউ পইণ্ট ইয়াৰ পৰা গোটেই পাহাৰটো চাব পাৰি কিন্তু আমি যাওঁতে যিহেতু বহুত কুঁৱলী পৰি আছিল সেইবাবে আমি ভিউ পইণ্টৰ পৰা একো ভিউ নেদেখিলোঁ আৰু একদম ভিউ পইণ্ট এটা আছে দেখিছে নহয় তাৰ পৰা তলৰখিনি চাবলৈ এতিয়াতো যিহেতু বহুত কুঁৱলী হৈ আছে দেখা পোৱা নাযায় কিন্তু তাৰ পাছতো কৈছোঁ নহয় ৰাইজ ইয়ালৈ আহিব ইমান চাব তেতিয়া গম পাব যে আচলতে আমি কিমান ধুনীয়া এটা জেগাত আছোঁ আৰু এইটো হৈছে এটা গুহা এই গুহাটোৰ ভিতৰতে আছে এটা নেচাৰেল ছুইমিং পুল আৰু লগতে এটা
মিনি ৱাটাৰফল আগে আগে গৈ আছে গাইড পিছে পিছে মই যিহেতু যাওঁতে পানী বহুত বাঢ়ি আছিল আৰু সেইবাবে মোক গাইডে ক'লে সাঁতুৰিব এতিয়া নোৱাৰিব বুলি মোৰ মনত বহুত দুখ আৰু এইবোৰত গ'লে মোৰ উৎপাতটো এনেও বেছি হয় মই একো ভাবি নাথাকোঁ আৰু মই পানী চানী দেখিলে মানে মই নামি দিওঁগৈ আৰু মোৰ সাঁতুৰিবলৈ বহুত ইচ্ছা আছিল কিন্তু মই সেই সময়ত সাঁতুৰিবলৈ নাপালোঁ নেক্সট টাইম গ'লে মই সাঁতুৰিমেই মই গাইডজনকো কৈ থৈ আহিছোঁ মই নেক্সট টাইম আহিলে কিন্তু মই সাঁতুৰিবই লাগিব ইয়াতে বহুত সময় মই বহি থাকিলোঁ ইমান ভাল লাগিছিল নহয় আৰু এনেকৈ শিলৰ ফাকেৰে সূৰ্যৰ পোহৰো অলপ অলপ পৰিছিল পানীখিনি সম্পূৰ্ণ নীলা আছিল কিন্তু সেই সময়ত মানে মোৰ ভিডিঅ' ইমান ভালদৰে নাহিল আৰু বৰষুণো দি আছিল আচলতে ভালদৰে মই ভিডিঅ'টো কৰিব নাপালোঁ বহুত ধুনীয়া লাগিছিল জেগা তাৰ পৰা আহি পালোঁ এই জেগাটোৰ পৰা আপোনালোকে চাব পাৰে ৱাটাৰফল আৰু ভিউজ চাব পাৰে আৰু কিন্তু কৈছোঁৱে নহয় আমি যাওঁতে কুঁৱলী পৰি আছিল সেইবাবে চাবলৈ নাপালোঁ কিন্তু কুঁৱলীখিনিৰ কাৰণে যে গোটেই পৰিৱেশটো এনেকুৱা মায়াসনা আছিল নহয় কি ক'ম আৰু সেইবাবে খুব বেছি ভাল লাগিলে আপোনালোকে ইয়ালৈ গ'লে আৰু বেলেগ জেগালৈ নগ'লেও হ'ব বহুত ৱাটাৰফল আছে একদম মানে ইটোৰ পাছত সিটো ৱাটাৰফল আছে ইটোৰ পাছত সিটো ধুনীয়া ধুনীয়া জেগা আছে চেৰাপুঞ্জীৰ মানে এই পাৰ্কখনলৈ গ'লে আপোনালোকে বেলেগত নোসোমায়ো আৰামছে ঘূৰি আহিব পাৰিব তাৰপিছত পালোগৈ আকৌ এটা ৱাটাৰফল আৰু ইয়াতো সাঁতুৰিব পাৰে কিন্তু সেই একেই কথা পানী তেতিয়া বহুত বেছি বাঢ়ি আছে গাইডে মানা কৰিলে মই সেইকাৰণে আৰু একো নকৰিলোঁ আৰু এনেদৰে ভিডিঅ' চিডিঅ' বনাই মেলি ঘূৰি আহিলোঁ আৰু তাৰপিছত কি হ'ল মোৰ মোবাইলৰ চাৰ্জ শেষ হৈ গ'ল মোবাইল অফ হৈ গ'ল তাৰপাছত গৈছিলোঁ এটা ট্ৰি হাউচলৈ য'ত চাহ খাইছিলোঁ আৰু তাৰপিছত কেইবাটাও ভিউ পইণ্ট আছিল ওলমা দলং আছিল মুঠতে আপোনালোকে যদি এইখন পাৰ্কলৈ যায় আৰু বেলেগত ক'লৈকো নগ'লেও হ'ব পেচা বসুল পাৰ্ক নিশ্চয় যাব আৰু জনাব থেংক ইউ